মোবাইলটো ক'ত লগালে পৰিব নেকি চিষ্টেম আছে লগত আছে বিধায়ক ময়ূৰ বৰগোহাঁই কাৰণ এই যি অঞ্চলত মানে চৌকা অঞ্চলত নাজিৰা সমষ্টিৰ বিধায়কগৰাকীয়ে অসম চৰকাৰৰ লগতে বহু বিভাগ কৰি তেওঁলোকে যিসকল লোকক উদ্ধাৰ কৰিলে ইয়াৰে এতিয়া লোকৰ এতিয়া মৃতদেহ হয়তো উদ্ধাৰ হোৱা নাই আৰু এই বাস্তৱ ছবি পৰিদৰ্শন কৰা অঞ্চলৰ এতিয়া আঁতৰি নাইকিয়া হৈছে এই মুহূৰ্তত আৰু নেপালী কুটিৰ দৃশ্য এই মুহূৰ্তত ইতিমধ্যে সকলো সৰ্বসংখ্যক হেৰুৱাই দিখৌ নদীয়ে যেন তালুক লোৱাৰ পাছৰে পৰা যেন এক অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে নেপালী কুটিত আৰু যিসকল ৰাইজ বানত বিভক্ত হৈ ৰাইজ তেওঁলোকে সকলো সৰ্বতন্ত্ৰ হেৰুৱাই এতিয়া ইয়াৰ যিসকল ৰাইজক এষাৰ মাত দিবৰ কাৰণে তেওঁলোকৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিবৰ বাবে পৰিস্থিতিসমূহ পৰিদৰ্শন কৰা এই মুহূৰ্তত পৰিলক্ষিত হৈছে কেমেৰাত ইয়াৰ পৰিৱেশ দেখা